সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আপোনালোকক সকলোকে আমাৰ মিডিয়া বন্ধুসকলক আমি জোহাৰ যাচিছোঁ। আমি অলপ দিনৰ আগৰ পৰাই আমি গোটেই জিলাবোৰ ভ্ৰমণ কৰি আছোঁ আৰু আমাৰ জিলাত বিশেষকৈ আমাৰ আদিবাসী সম্প্ৰদায় আমাৰ আদিবাসী লোকসকলৰ আদিবাসী গাঁৱত বাগান যিখিনি সমস্যাবোৰ আছে এই সমস্যাৰ আমি বুজ ল'বলৈ চেষ্টা কৰি আছোঁ। যোৱাকালি আমি চিৰাং জিলাত আহি পালোঁ আৰু আজি বেংটলৰ চিৰাং জিলা কমিটিৰ যি কাৰ্যনিৰ্বাহক সভা আৰু লিডাৰশ্বিপ যি ট্ৰেইনিং প্ৰগ্ৰাম আছিলে ইয়াত আমি আজি আহি পাইছোঁ আৰু ইয়াৰ পৰা আমি চিৰাং জিলাৰ বিশেষকৈ আমাৰ আদিবাসী সম্প্ৰদায়ৰ লোকসকলৰ গাঁৱৰ যি সমস্যাবোৰ আছে এই সমস্যাবোৰৰ আমি বুজ লৈছোঁ আৰু সঁচাকৈ দুখৰ বিষয় যে আজি ভাৰত স্বাধীন হোৱাৰ পাছৰ পৰাই যিসকল ব্যক্তিয়ে বিশেষকৈ আমাৰ আদিবাসী লোকসকল চিৰাং জিলাত অতদিনেই বসবাস কৰি আছে, সেই জাগাবোৰ সেই ঠাইবোৰ যিবোৰ ফৰেষ্ট এৰিয়া বুলি চৰকাৰে কৈ আছে সেই গাঁওবোৰক আজি পৰ্যন্ত চৰকাৰে BTR চৰকাৰে আজিলৈকে তেওঁলোকক মাটিৰ পট্টা দিয়া নাই। আজি আমি অতদিনে 1996ৰ পৰা আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই হওক বা বিভিন্ন সংগঠনে হওক আমি দাবী জনাই আহিছোঁ যে আমাৰ মানুহবিলাকৰ মাটিৰ পট্টা আপোনালোকে দিব লাগে, কিন্তু আজি পৰ্যন্ত আমাৰ মানুহসকলে ইয়াত মাটিৰ পট্টা পোৱা নাই। এইটো অতি দুৰ্ভাগ্যজনক কথা যে যি চৰকাৰ গঠন প্ৰক্ৰিয়াত যি ব্যক্তিসকল জড়িত থাকে, যিসকলে নিজৰ ভোট অধিকাৰ সাব্যস্ত কৰে, তেওঁলোকক কিন্তু আজিলৈকে তেওঁলোকৰ যি জীৱিকাৰ যি বাসস্থান বুলি কোৱা হয় সেই বাসস্থানৰ সুবিধা আজিলৈকে তেওঁলোকক দিব পৰা নাই চৰকাৰে। আমি যোৱা ইলেকশ্যনত যেতিয়া বিজেপি চৰকাৰে বা UPPL চৰকাৰে তেওঁলোকে দম্ভালি মাৰি পেলাই কৈছিলে যে আমাৰ চৰকাৰ যদি আহে তেতিয়াহ'লে আমি সকলোকে মাটিৰ পট্টা দিয়া হ'ব বুলি কৈছিলে। ক'ত গ'ল সেই প্ৰতিশ্ৰুতি? সেই প্ৰতিশ্ৰুতিবোৰ ক'ত গ'ল? আপোনালোকে কি আমাক সদায় প্ৰতিশ্ৰুতিয়ে দি থাকিব নেকি? সদায় আমাক এনেকৈ প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি পেলাই আপোনালোকে ইলেকশ্যনৰ যি বৈতৰণি পাৰ কৰিব বিচাৰি আছে নেকি? কিন্তু আমি এই কথাটো আমি দাঙি ধৰিব বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু UPPL BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি এই কথাটো জাননী জাৰি কৰিছোঁ যে আপোনালোকে যি কথা কৈছিল, আপোনালোকে যি ভাষ্য দিছিল ইলেকশ্যনৰ সময়ত, সেই ভাষ্য আপোনালোকে পূৰণ কৰিবলৈ সময় হৈ গ'ল। আপোনালোকে এই ধৰণৰ যি ভাষ্য যদি নেক্সট ইলেকশ্যনৰলৈকে আপোনালোকে ৰাখিবৰ কাৰণে চেষ্টা কৰি আছে আৰু আমাৰ মানুহক যদি এনেকৈ প্ৰতাৰণা কৰিব বিচাৰি আছে তেতিয়াহ'লে কিন্তু আমি সহ্য নকৰোঁ। তাৰ কাৰণে আমি দাবী জনাইছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা যে আপোনালোকে অতি শীঘ্ৰেই আমাৰ আদিবাসী জাতি জনগোষ্ঠীৰ যিমান পৰিবাৰ আছে তেওঁলোকক অতি শীঘ্ৰে আপোনালোকে তেওঁলোকৰ মাটিৰ পট্টা দিব লাগে। লগতে 1996, 1998 আৰু 2014ত যিবোৰ গোষ্ঠী সংঘৰ্ষ হ'ল সেই সময়ত যিমান পৰিয়ালে নিজৰ ম্যাদী পট্টা মাটি এৰি পেলাই পলায়ন কৰিবলগীয়া হ'ল, তেওঁলোকে পলায়ন কৰি পেলাই থাকিবলগীয়া হ'ল আৰু তেওঁলোকে নিজৰ ঠাইত আজি 25 বছৰ বেছি অতিক্ৰম হৈছে, আজিলৈকে তেওঁলোকক নিৰাপত্তাভাৱে তেওঁলোকে নিজৰ ঠাইত যিবোৰ ম্যাদী মাটিবিলাক আছিলে সেই ম্যাদী মাটিত তেওঁলোকে আজিও ঘূৰি আহিব পৰা নাই। আপোনালোকে কি চৰকাৰ চলাই আছে? যদি আপোনালোকে জনসাধাৰণক ৰক্ষণাবেক্ষণ দিব নোৱাৰে, জনসাধাৰণক নিৰাপত্তা দিব নোৱাৰে, তেনেহ'লে আপোনালোকে চৰকাৰ চলাবলৈ বন্ধ কৰক। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনাই আছোঁ, বহুত এনেকুৱা গাঁও আছে, দেওশ্ৰী শান্তিপুৰ, বেংটল, দুৰ্গাপুৰ বা চেৰফাংগুৰি, এনেধৰণৰ বহুত গাঁও আছে যিবোৰ গাঁৱৰ মানুহবিলাকে আজিও নিজৰ ম্যাদী পট্টা থকা মাটিত আজিও ঘূৰি যাব পৰা নাই। আমি দাবী জনাই আছোঁ যে
অতি শীঘ্ৰে আপোনালোকে তেওঁলোকৰ মাটিৰ পট্টাৰ লগতে যিসকল আজিও কেম্পত বসবাস কৰি আছে তেওঁলোকক আজিও আপোনালোকে সোনকালে ৰক্ষণাবেক্ষণ দি পেলাই তেওঁলোকৰ নিজৰ মাটিত যাতে তেওঁলোকে ঘূৰি যাব পাৰে, তেওঁলোকক নিৰাপত্তাভাৱে তেওঁলোকৰ নিজৰ মাটিত গৈ পেলাই তেওঁলোকে নিজৰ পৰিয়ালৰ পোহপালন কৰিব তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে আমাৰ ইয়াত BTC BTR এৰিয়াত যিমান ইনষ্টিটিউট আছে, CIT হওক বা বড়োলেণ্ড ইউনিভাৰ্চিটি হওক বা মেডিকেল কলেজ কোকৰাঝাৰ হওক, এই সকলোবোৰত আদিবাসীসকলৰ ৰিজাৰ্ভেশ্যন আমি বিচাৰি আছোঁ, বিশেষভাৱে আমি ৰিজাৰ্ভেশ্যন বিচাৰি আছোঁ। তাৰ কাৰণে আমি দাবী জনাই আছোঁ আৰু আগন্তুক সময়ত যাতে আমি এই বিষয় লৈ পেলাই আপোনালোকৰ লগত আলোচনা কৰিব যদি বিচাৰে আমি আলোচনাও কৰিম, কিন্তু আমাৰ যাতে শিক্ষাৰ হাৰ, আমাৰ আদিবাসীসকলৰ যি শিক্ষাৰ হাৰ সেইখিনি যদি উন্নয়ন কৰিব লাগে, এই জাতিটোৰ যদি এই জাতিটোৰ যি গঠন প্ৰক্ৰিয়া আছে ইয়াক যদি আমি ডেভেলপমেণ্ট কৰিব লাগে তেতিয়াহ'লে আমাক শিক্ষাৰ যি ব্যৱস্থা আপোনালোকে কৰি দিব লাগিব। তাকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আজিৰ এই সংবাদ মেলৰ জৰিয়তে হওক বা এই প্ৰেছ মিটৰ জৰিয়তে হওক আমি অসম চৰকাৰ তথা UPPL BTC BTR চৰকাৰকো আমাৰ এই যিখিনি দাবী আছে এই দাবী আমি ইয়াৰ পৰা আমি জনাব বিচাৰিছোঁ। ধন্যবাদ।